হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ওলাইছোঁ এতিয়া নামঘৰলৈ বুলি। আৰু যিহেতু এতিয়া ভাদ মাহ, সেয়ে আজি আমাৰ নামঘৰত শৰাই দিয়া হৈছে, শৰাইভাগ। সেয়ে ওলাইছোঁ এতিয়া ৰাতিপুৱা নামঘৰলৈ। আৰু ভাবিছোঁ লগতে আপোনালোককো লৈ যাওঁ নামঘৰলৈ। আৰু আজি নামঘৰত দিনটোনো কি কৰোঁ, কেনেকৈনো পাৰ কৰোঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব'লক আমাৰ কলনীৰ নামঘৰলৈ। মায়ে ৰাতিপুৱাই নামঘৰলৈ গ'ল, যিহেতু শৰাই দিয়া হৈছে। আৰু আমি তিনিজনী এতিয়া প্ৰায় 10টামান বজাত ওলাই আহিছোঁ। আমাৰ নামঘৰৰ ইয়াতে এনেদৰে বনোৱা আছে চাকি জ্বলাব পৰাকৈ। এতিয়া চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ। আৰু এতিয়া অকণমান আইসকলৰ লগত বহোঁগৈ। আৰু এতিয়া ভকতে প্ৰসংগ কৰিব। এয়া নামঘৰৰ ভিতৰৰ ভাগ। নামঘৰটোৰ লগতে এনেকৈ অকণমান টিঙৰ চালি দি ৰুম এটা বনোৱা আছে, য'ত সকলোৱে এনেদৰে অকণমান বহিব পাৰে। গোটেইকেইটাকে ভাল লাগিছে দেই। নামঘৰৰ পৰা আহি এইমাত্ৰ সোমাইছোঁহি। আৰু ৰাতিপুৱা আপোনালোকক দেখুৱালোঁ যে চাকি বন্তি জ্বলালোঁ, তাৰপিছত ভকতে প্ৰসংগ কৰিলে। আৰু লগতে দুপৰীয়া তাতে ভাতৰ যোগাৰো কৰা হৈছিলে। আৰু আজি খুব বেছিকৈ তামোল খালোঁ। আচলতে বহুদিন তামোল খোৱা নাই, আজি নামঘৰত পাই লৈ পূৰা খাই দিছোঁ তামোল। আৰু এতিয়া আহি অকণমান ঘৰত অকণমান সময় জিৰাই সদায় আকৌ গা পা ধুই আকৌ যাব লাগিব। কাৰণ আবেলি সময়ত মহিলাসকলৰ, আইসকলৰ যি নাম হয় সেয়া হ'ব, এতিয়া নাম ধৰিব। আৰু চাই থাকিব ভিডিঅ'টো।
আৰু ভাদ মাহ আহিল বুলি ক'লে মানে ইমানেই ভাল লাগে আমাৰ কলনীখনত, বিশেষকৈ সৰুৰ পৰাই যিটো পৰিৱেশ আমি দেখি আহিছোঁ। আমাৰ বিশেষকৈ আমাৰ ভাল লাগে কি কোৱাৰ্টাৰটোৰ সন্মুখতে নামঘৰটো, আৰু নামঘৰত দিনে ৰাতিয়ে নাম প্ৰসংগ চলিয়ে থাকে, আৰু খুব ভাল লাগে মানে এই পৰিৱেশকেইটা কলনীৰ। আৰু এইকেইটা দিন হয়তো খুব মিছ কৰিম, যদি কেতিয়াবা ইয়াৰ পৰাতো যাবগৈ লাগিব নিশ্চয়, য'তেই নাথাকোঁ কিয় নিজৰ ঘৰত। এই দিনকেইটা সদায় মনত পৰিব। আৰু ইয়াত কলনীত যোনখিনি মানুহ ইয়াত থাকি গৈছে, সকলোৱে জানে নিশ্চয় আমাৰ কলনীখনৰ কেনেকুৱা এটা সুন্দৰ পৰিৱেশ। আৰু ভাদ মাহত দিনে ৰাতিয়ে নাম কীৰ্তন চলিয়ে থাকে, নাম প্ৰসংগ। আৰু ভাদ মাহটো শেষ হোৱাৰ পিছতে আমাৰ আৰম্ভণি হৈ যায় নামঘৰত ভাওনাৰ, মানে যিখিনি ভাওনাৰ কাৰণে প্ৰস্তুতি কৰা হয়, যিহেতু শংকৰ উৎসৱত ইয়াত প্ৰত্যেক বছৰে ভাওনা কৰা হয়, আৰু ভাওনাৰ আখৰা কৰা হয়। ভাল লাগে, খুব ভাল লাগে পৰিৱেশটো, খুব মনত পৰিব আচলতে ইয়াৰ পৰা যোৱাৰ পিছত। হয়তো এই ভাদ মাহটোৱে হয়তো কলনীবাসীৰ কাৰণে লাষ্ট হ'ব পাৰে। সকলোখিনি মানুহ ইয়াৰ পৰাতো নিজৰ ঘৰা ঘৰি যাবই লাগিব এদিন, আৰু হয়তো এই বছৰে সকলোখিনি মানুহ যাবইলগীয়া হ'ব। গতিকে বহুত মিছ কৰিম আচলতে। সেয়ে ভাবিলোঁ এনেকৈ সাঁচি ৰাখোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ নামঘৰৰ যিটো পৰিৱেশ আজি শৰাই দিয়া হৈছে। আৰু ঠিক আছে, ভিডিঅ'টো চাই থাকক, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু এতিয়া প্ৰায় 5:30মান বাজিছে, আৰু নামঘৰত নাম সামৰিলে, আৰু সকলোৱে চাহ খোৱা হ'ল, আৰু এতিয়া প্ৰসাদ বিতৰণ কৰা হ'ব। আৰু আমাৰ গাৰ্গী এজনী, আৰু এয়া ভিতৰত এতিয়া প্ৰসাদ বিতৰণ কৰি থকা হৈছে।